নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা ড্ৰাইভাৰৰ পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে এই পদৰ সবিশেষখিনি আপোনালোকক জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। লগতে এতিয়ালৈকে যদি আপোনালোকে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এই পদৰ সবিশেষ জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ অন্তৰ্গত জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউৰ ফালৰ পৰা ড্ৰাইভাৰৰ পদ ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকৰ অৰ্হতা মিলে আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 7 জুন 2024 আৰু আবেদন আৰম্ভ হৈছে 26 এপ্ৰিল 2024 পৰা। এই ড্ৰাইভাৰ পদৰ বাবে মুঠ পদ আছে এটা। দৰমহা 14,000 পৰা 60,500 টকালৈকে, লগতে গ্ৰেড পে 5,200 টকা লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'ব লাগিব। লগতে LMV বা 4 হুইলাৰৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ড্ৰাইভিং লাইচেঞ্চখন আপোনালোকৰ কমেও 5 বছৰৰ পুৰণা হ'ব লাগিব। বয়সৰ সময়সীমাৰ ভিতৰত 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SC, ST প্লেনছ, ST হিলছৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰৰ ৰেহাইৰ ব্যৱস্থা আছে। যদিও ইয়াত এটা পদ আছে, আপোনালোকৰ যদি অৰ্হতা মিলি যায় আপোনালোকে আবেদন কৰি ল'ব। আবেদন আপোনালোকে সম্পূৰ্ণ অফলাইন পদ্ধতিৰে কৰিব লাগিব। আবেদনৰ লগত আপোনালোকে গাঁঠি দিব লাগিব বয়সৰ প্ৰমাণপত্ৰ, এজ চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, ভেলিড ড্ৰাইভিং লাইচেঞ্চ, কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখন, 2 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। আবেদনসমূহ আপোনালোকে বাই পোষ্ট বা কোৰিয়াৰৰ যোগেদি তলৰ এই এড্ৰেছটোত পঠাব লাগিব। অফিচ অৱ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ, সোণাৰী, পিনক'ড 785690 আছাম। আবেদনসমূহ আপোনালোকে অফিচৰ ড্ৰপ বক্সতো ডাইৰেক্ট জমা দিব পাৰিব। আবেদনসমূহ আপোনালোকে 7 জুন 2024 অফিচ আৱাৰৰ ভিতৰত জমা দিব লাগিব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পেজটোৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদৰ সবিশেষখিনি এবাৰ ভালদৰে চাই ল'ব পাৰিব। লগতে আবেদন কেনেদৰে কৰে সেইখিনি আপোনালোকে চাই ল'ব। আৰু ইম্পৰ্টেণ্ট লিংকছৰ তলত এপ্লিকেশ্যন ফৰ্মৰ লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। লগতে অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো দিয়া আছে। আবেদন কৰাৰ আগে আগে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো এবাৰ ভালদৰে চাই ল'ব। বন্ধুবান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ' লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।